চিষ্টেম এই চিষ্টেমত হৈছে কি দুই বেলা যিসকলে জব কাৰ্ডধাৰীয়ে কাম কৰে তেওঁলোকে ৰাতিপুৱা এবাৰ তাত যিসকল আমাৰ ব্যক্তি থাকিব DRS হওক বা পঞ্চায়তৰ ছেক্ৰেটাৰী এবাৰ ফটো উঠিব লাগিব আৰু আবেলি এবাৰ ফটো উঠি পেলাই তেওঁলোকে যেতিয়া আপলোড কৰিব তেতিয়া জব কাৰ্ডধাৰীসকলে অট'মেটিকলি তেওঁলোকৰ যিটো জেনেৰেট হ'ব আৰু টকাটো পাব। পূৰ্বতে এই চিষ্টেমটো নাছিলে, কাৰণ কিয় আমি বহুতেই জানো যে বিভিন্ন ধৰণৰ মেচিন ব্যৱহাৰ কৰিছিলে আৰু যাৰ কাৰণে ভাৰত চৰকাৰে এইবাৰ নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে মোবাইল মনিটৰিং ছিষ্টেম। আৰু এই মোবাইল মনিটৰিং ছিষ্টেমটো ইণ্ট্ৰডিউচ কৰাৰ কাৰণে বহুতে ভাল পোৱা নাই, কাৰোবাৰ মনত অসন্তুষ্টি আছে, কাৰণ কিয় তেনেকুৱাকৈ আগৰ যিটো ছিষ্টেমত কামবোৰ কৰা বন্ধ হৈছে। কিন্তু এতিয়া যিহেতু MGNৰেগাৰ গোটেই কামবোৰ যিহেতু ভাৰত চৰকাৰে চায়, গতিকে ভাৰত চৰকাৰে যিটো নিৰ্দেশনা সেই নিৰ্দেশনাৰ আধাৰতো আমাৰ অসম চৰকাৰে কামবোৰ কৰিব। মানে ৰাতিপুৱা এখন ফটো কাম কৰা আগমুহূৰ্তত আৰু কাম কৰা শেষৰ এখন ফটো নেকি? এখন উঠিব লাগিব। মাজৰ সময়খিনি নাচালেও তাৰমানে দুবাৰ যেতিয়া কাম কৰা আগতে আৰু কাম কৰাৰ ঠিক অন্তিম সময় দুবাৰকৈ ফটো উঠিব লাগে। যিসকলে ফটো থাকিব তেওঁলোকে জব কাৰ্ডধাৰীসকলে টকা পাব। কিন্তু অখিল গগৈয়ে কৈছে যে 2 ঘণ্টাৰ বাবেহে জব কাৰ্ডৰ। নহয়, এইটো অখিল গগৈ ডাঙৰীয়াই যি কৈছে সেইটো মই নাজানো, কাৰণ অখিল গগৈ যে 2 ঘণ্টাৰ কথা কৈছে যে 2 ঘণ্টা কাম কৰি বাকী নকৰে বুলি কৈছে, কিন্তু আমিতো সেইটো নাজানো। কাৰণ আমাকতো কোনো গাঁও অঞ্চলৰ মানুহে হওক বা পঞ্চায়তৰ সভাপতি হওক বা ছেক্ৰেটাৰী এনেকুৱা ধৰণৰ কমপ্লেইন দিয়া নাই। গতিকে অখিল গগৈ যিহেতু কথাখিনি ক'লে কিহৰ আধাৰত ক'লে মই নাজানো। তেওঁ আৰু এটা কথা কৈছে যে পঞ্চায়তসমূহে এটা পাৰ্চেণ্টেজহে আচলতে দিয়ে জব কাৰ্ড হ'লে ধুনীয়া কাম কৰে। কথা অখিল গগৈতো বিভিন্ন কথা আবুল তাবুল মুখত যি আহে সকলোবোৰ সেইটো সঁচা নে মিছা? নাই, এইটোতো যদি সঁচা হয় তেতিয়াহ'লে ইমান দিনে ক'লেহেঁতেন। আজি অখিল গগৈ যে আজি যে ক'লে ইমান দিনে ক'ব লাগিছিলে, এইটো আন্দোলন কৰিব লাগিছিলে, কাৰণ এইটোতো কৃষকৰ লগত জড়িত। তেওঁলোকে সেই ইছ্যুলৈতো আজিলৈ মাত পতা শুনা নাই। আজিলৈ সেই ইছ্যুলৈ মাত পতা শুনা নাই, মানে মৌনতাই সন্মতিৰ লক্ষণম, তাৰমানে সহমত প্ৰকাশ কৰিছে, নহয় জানো? আজি যে কথাষাৰ ক'লে বিধানসভা মজিয়াত ক'ব লাগে কাৰণে ক'লে। মই ভাবোঁ অখিল গগৈ হওক বা তেওঁলোকৰ সংগঠনে যদি এই বিষয়টো আচলতে পূৰ্বৰ পৰা জবৰদস্ত এটা আন্দোলন গঢ়ি তুলিব লাগিছিলে, তেতিয়া আৰু আমাৰ MGNৰেগাৰ কামবোৰ ভাল হ'লেহেঁতেন, জব কাৰ্ডধাৰীসকলে উপযুক্ত পইচা পালেহেঁতেন, মানুহে মেচিন টেচিন ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু ভাৰত চৰকাৰে এই ছিষ্টেমটো ইণ্ট্ৰডিউচ কৰি দিয়াৰ পিছত এতিয়াতো ক'লে লাভ নাই।